নমস্কাৰ এই মুহূৰ্তত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে এই ভিডিঅ'টো যুগুতা হৈছে। এই খবৰকেইটা ৰাজ্যখনৰ প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে জনাটো অত্যন্ত প্ৰয়োজনীয়। এই মুহূৰ্তৰ প্ৰথমটো খবৰ আহিব চৰকাৰী ঘৰ নোপোৱা লোকসকললৈ ভাল খবৰ, কিয়নো লাখ লাখ দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী ঘৰ। 84 লাখ দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী বাসগৃহ। ৭৯,০০০ কোটি টকা ধাৰ্য কৰা হৈছে এই আঁচনিৰ বাবে। বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে এই অত্যন্ত ভাল খবৰ, কিয়নো যি চলিত বাজেট চলি আছিল সেই বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ ঘোষণা। 84 লাখ দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী বাসগৃহ। ইয়াৰ বাবে ৭৯,০০০ কোটি টকা ধাৰ্য কৰা হৈছে এই আঁচনিৰ বাবে। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। হিমন্ত বিশ্ব শৰ্মাৰ সমানে অধিকাৰ আছে অসমৰ মুছলমান আলি আহমেদসকলৰ। অসমৰ মুছলমানেও বাঘৰ দৰে জীয়াই থাকিব। মুছলমানক অত্যাচাৰ কৰিলে পৰিস্থিতি ভয়াৱহ কৰি দিয়াৰ হুংকাৰ আমচুৰ। এই মুহূৰ্তত জনাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক অত্যাচাৰ কৰিব দিয়া নহ'ব অসমত। অত্যাচাৰ কৰিলে ভয়াৱহ পৰিস্থিতি কৰি দিয়াৰ হুংকাৰ আমচুৰ। লগতে কোৱা হৈছে যে অসমৰ মানচিত্ৰৰ পৰা মুছলমানসকলক নোহোৱা কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। ভয়াৱহ আন্দোলনৰ বাবে সাজু থাকক অসম চৰকাৰ। মুছলমানে বহুতো সহ্য কৰিছে, পুনৰ হিমন্ত বিশ্ব শৰ্মা সকীয়াই নিয়ে আমচুৰ। লগতে কৈছে যে যদি এই মুছলমানক অত্যাচাৰ কৰা হয় তেতিয়াহ'লে ভয়ানক পৰিস্থিতি হ'ব বুলি কৈছে অসম। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ, কিয়নো পুনৰ বৃদ্ধি হ'ল বিদ্যুতৰ মাচুল। এই মুহূৰ্তত জনাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। পুনৰ জনতাক মাধমাৰ বিদ্যুৎ বিভাগৰ ফেব্ৰুৱাৰীৰ পৰা পুনৰ বাঢ়িব বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত 50 পইচাকৈ 3 মাহৰ বাবে বৃদ্ধি পাব মাচুল। অহা মাহৰ বিলত প্ৰযোজ্য হ'ব এই নিৰ্দেশ। শক্তি বিতৰণ নিগমৰ ঘাটিৰ বোজা হ্ৰাস কৰিবলৈ এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। এই মুহূৰ্তত আহি পৰিছে এটা বেয়া খবৰ ৰাজ্যবাসীৰ বাবে, কিয়নো পুনৰ বৃদ্ধি হ'ল বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত 50 পইচাকৈ বৃদ্ধি পাব। ইয়াত কোৱা হৈছে যে 3 মাহৰ বাবে বৃদ্ধি পাব এই মাচুল। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। মহানগৰীত বন্ধ হ'ল অলা উবেৰৰ কেব সেৱা। কেব এগ্ৰিগেটৰ অলা উবেৰকে সম্পূৰ্ণৰূপে বৰ্জন কৰিছে কেব চালকসকলে। দীৰ্ঘদিনৰ পৰা কেব চালকসকলক প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি গুৱাহাটী মহানগৰীত চলি থকা কেব এগ্ৰিগেটৰ অলা উবেৰ বন্ধ কৰাৰ লগতে প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কেব চালকসকলে। বুধবাৰৰ পৰা গুৱাহাটী মহানগৰীত বন্ধ হ'ল অলা উবেৰ কেব সেৱা। দীৰ্ঘদিনৰে পৰা বহুজাতিক প্ৰতিষ্ঠান দুটাই শোষণ চলাই অহাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে কেব চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অলা উবেৰ কৰিলে বন্ধ। সমান্তৰালভাৱে বন্ধ কৰি দিয়া হ'ল ৰেপিডো সেৱাও। এইকেইটা বহুজাতিক এগ্ৰিগেটৰ প্ৰতিষ্ঠানৰ বিকল্প হিচাপে থলুৱাভাৱে তৈয়াৰ কৰা পে ইণ্ডিয়া কেব আৰু AN2 কেব এগ্ৰিগেটৰৰ জৰিয়তে যাত্ৰীৰ বাবে কেব সেৱা অব্যাহত ৰখা হ'ব বুলি উল্লেখ কৰিছে চালকসকলে। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। বাল্য বিবাহৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধ ঘোষণা। অহা 3টা বছৰত অসমৰ এই পবিত্ৰ ভূমিৰ পৰা নিৰ্মূল হ'ব বাল্য বিবাহ। বাল্য বয়সতে যিসকল কন্যাক মাতৃত্বৰ বোজা ল'বলৈ বাধ্য কৰোৱা হয় তেনে পুৰুষক আমি কঠোৰ শাস্তি বিহিম। যিসকল কাজী পূজাৰী দেৱানী জড়িত থাকে এই বাল্য বিবাহৰ লগত তেওঁলোককো নিয়া হ'ব, পঠোৱা হ'ব জেললৈ। লগতে কৈছে যে যিসকলে আমাৰ কন্যা সন্তানক বাল্য বয়সতে বিয়া হোৱাৰ ক্ষেত্ৰত প্ৰেৰণা জন্মায় তেওঁলোকক মই সাৱধান বাণী শুনাইছোঁ। অসম চৰকাৰে ইয়াৰ বিৰুদ্ধে সকলো ধৰণৰ প্ৰচেষ্টা ল'ব। এই সামাজিক অপকৰ্ম বহু বেছি দিনলৈ চলাই থাকিব নোৱাৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই এক পক্ষত সকীয়নি দিছে বুলি জনাইছে। অসমৰ প্ৰতিটো কন্যা সন্তানৰ শিক্ষাৰ অধিকাৰ আছে বুলিও তেওঁ জনাইছে। আজিৰ খবৰকেইটা ইমানেই আছিল। যদি খবৰকেইটা জানি ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এনেকুৱা খবৰবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ। জয় অসম।